সো ওয়েলকাম ব্যাক টু মাই চ্যানেল সকো ব্লগস। তো আজি আপোনালোকক লৈ আহিছোঁ ডিফু মাটিপুং পাৰ্কত। তো বলক আজি মানে ইয়াতে টিকেটটো কাটি এণ্ট্ৰিটো কৰি লওঁ। চ' বলক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চ' ফাইনেলি মানে এণ্ট্ৰিটো কৰি আছোঁ আৰু আপোনালোকক এটাই অনুৰোধ যে আপোনালোকে এইটো পাৰ্কত কেতিয়াবা আহি ভিজিট কৰক, কাৰণ এইটো পাৰ্কটো বহুত ধুনীয়া হয়। ময়ো মানে ফাৰ্ষ্ট টাইম আহিছোঁ, বহুত ভাল লাগিল। তো আপোনালোকে আহিব। আৰু আজি ফাইনেলি আহি গৈছোঁ মাটিপুং পাৰ্কত, আৰু ডিপুত আহি মাটিপুং পাৰ্কত সোমাইছোঁ। আৰু মাটিপুং পাৰ্কত বহুত চাবলগীয়া বস্তু আছে। তো বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো আজি আপোনালোকক লৈ গৈছোঁ মাটিপুং পাৰ্ক ইন কাৰ্বি আংলং। বহুত ধুনীয়া প্লেচ হয়, আপোনালোকক দেখাম আৰু আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। মই ব্লগ বনাই গৈ আছিলোঁ মাটিপুং পাৰ্কৰ ভিতৰলৈ, তেতিয়াই মোৰ চিনাকি ছাবস্ক্ৰাইবাৰ টেডিক আহি মোক এনেকুৱা মৰম কৰিলে। আপোনালোকে চাওক, আপোনালোকৰ মৰম আল্টিমেট নেক্সট লেভেল দিয়াৰ। আৰু তেতিয়া মই ব্লগ বনোৱা আৰম্ভ কৰি দিছিলোঁ। চাওক কি মৰম, হে মজা। ইয়াতে বহুত চাবলগীয়া আৰু বহুত ধুনীয়া ধুনীয়া বস্তু আছে। বলক আজি আমি আপোনালোকক দেখাওঁ। মানে বহুত বস্তু আছে, মানে ইয়াতে কাৰ্বি আংলঙৰ ট্ৰেডিশ্যনেল বস্তু, কিন্তু আজি বন্ধ হৈ আছে কাৰণ ছানডে গৈছোঁ না, সেইকাৰণে মানে বন্ধ। চ' আপোনালোকক দেখাই আছোঁ কিমান ধুনীয়া ঠাই, চাই থাকক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো। আৰু ইয়াত বহুত ডাঙৰ এটা এৰিয়া, প্ৰায় 50 বিঘাতকৈ অধিক এই পাৰ্কটো। আৰু ইয়াতে মানে সম্পূৰ্ণ মেপটো দেখাইছোঁ। ইয়া হৈছে হজাই, ইয়া হৈছে ডিমা হাছাও, আৰু ইয়াতে বিভিন্ন ধৰণৰ মানে ঠাই আছে, কিন্তু আমাৰ হজাইখন দেখি মানে বহুত ভাল লাগিল। আৰু ইয়া হৈছে সম্পূৰ্ণ কাৰ্বি আংলঙৰ, সেইফালে মানে কাৰ্বি আংলং, আৰু এইফালে হৈছে আমাৰ মধ্য অসম হজাই, নগাঁও, মৰিগাঁও, আৰু এনেকুৱা বিভিন্ন ঠাই আছে এই মেপটো। তো চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু ই সম্পূৰ্ণ হৈছে ডিফু চহৰৰ ভিউ। তো চাইছেনে বন্ধুসকল? উঠিব লাগে, উঠিছোঁ, কিন্তু এতিয়া কি হ'ব নেজানো। আৰু এইবাৰ এইটোত উঠি আছোঁ। এইটো মাল মানে বহুত ভয়ানক হয়। মই মানে এবাৰ উঠি গৈছোঁ, উঠি মানে চাওক কিমান স্পীডত মানে ঘূৰি আছে। চাওক পিছতে মানে ৰখাব পৰা নাছিলোঁ, বহুত প্ৰব্লেম। চাওক হে বন্ধুসকল কিমান ভয়ানক। এতিয়া মানে যেনে তেনে মানে নামিলোঁ, আৰু দেউতাই নমাই দিলে। চ' চাওক আৰু কিমান বিপদৰ পৰা বচাই দিওঁ আৰু। সেই ভগৱান মোক বচালা, নহ'লে মানে এতিয়া কি হৈ গ'লেহেঁতেন, মই ববাই মানে পাত্তা। এইটোতো দিব দিলে, এইটো সম্পূৰ্ণ ডিপুৰ ভিউটো আপোনালোকে চাব পাৰিব। ইয়াতে আপোনালোকে চাওক বিভিন্ন ধৰণৰ নেচাৰেল সামগ্ৰী পাব। ইয়াতে কিবা কমলা হৈ আছে, আৰু ইয়াতে বেলেগ কিবা এটা বস্তু, মই যিটো নাম নাজানো, আজি ফাট চালোঁ। আৰু তাতে কমলা, মৌচুমী, ইয়াতে মৌচুমী লাগিছে, আৰু সেই তাতে কিবা কিবি লাগি আছে, আম লাগিছে, আৰু লিচু, তেনেকুৱা এভৰিথিং বহুত বস্তু আছে। আপোনালোকে ইয়াতে আহিলে আপোনালোকে চাব পাৰিব কিমান বস্তু আছে। আপোনালোকক ইয়াতে মুখেৰে কৈ, এইটো পাৰ্ক মানে অসমৰ ভিতৰত এনেকুৱা পপুলাৰ যে ক'বলৈ ভাষাই নাই। ইয়াতে আহি মামা ছিগনেচাৰ কৰিছে, আৰু মামা আহি ইয়াতে উদ্বোধনী কৰিছে, মানে আমাৰ হিমন্ত মামা। আৰু চাওক কিমান ধুনীয়া ঠাই, আৰু ইয়াৰ পৰিৱেশটো আল্টিমেট, আৰু ইয়াৰ পৰা সকলো ভিউটো চাব পাৰোঁ। আৰু চাওক বন্ধুসকল, নেচাৰ ইজ প্ৰকৃতি। ইয়াতে চাহ আছে অলপ, গৰমত মানে ইমান কষ্ট ভিডিঅ' কৰা, বহুত ডাঙৰ পাৰ্ক হয় এইটো। এটা অলপ হেৰি লওঁ, আপোনালোকে চাই থাকক। আপোনালোকে চাব পাৰে কিমান ধুনীয়া। আৰু ইয়াতে মিডান কৰ্টছ মানে কিবা এটা ৰুম আছে, এনেকৈ বহুত ৰুম আছে। আৰু ইয়াতে ইমান চাফ চিকুণ যে ক'বলৈ ভাষা নাই, আৰু ইমান ৰ'দ, মানে তাৰ কাৰণে ভিডিঅ'টো কৰা বহুত অসুবিধা। আৰু সেইফালে চলি আছে ট্ৰেইন, আৰু আপোনালোকক দেখাই আছোঁ এতিয়া বৰ্তমান আমি পাৰ্কৰ বিষয়ে কি কৰি আছোঁ, কি নকৈ আছোঁ, আপোনালোকক দেখাই আছোঁ। কিন্তু এইটো পাৰ্কত মানে সকলো বস্তু নেচাৰেলি পোৱা যায়, কিন্তু ইয়াৰ পৰা কোনেও যে বস্তু টাচ নকৰে, হাতেৰে চুলেই মানে ফাইন, সেইটো প্ৰব্লেম। আৰু ইয়াৰ প্ৰব্লেমটো আপোনালোকে গম পালেনে? মানে ইয়াতে মানে কিবা এটা জাবৰ জোঁবৰ যদি আপোনালোকে পেলাই দিয়ে, আৰু যদি গাড়ীৰে গম পাই যায়, তেনেহ'লে আপোনালোকৰ ফাইন হ'ব পাৰে 5,000 টকা। কিন্তু সেই তাৰ পৰা ল'ব লাগিছিল, কিন্তু তাতে আজি লগ আছে, ছানডে কাৰণে লগ যাব পৰা নাই। নেক্সট কেতিয়াবা যাম। মোৰ গৰমততো অৱস্থা নাইকিয়া হ'ব ধৰিছে। দুটা ৱাটাৰফলত গ'লোঁ, কিন্তু গা ধুব পৰা চান্স নাই। ইয়াতে আকৌ মেহগুনি বাগান পাই গৈছোঁ, মেহগুনি বাগান। আপোনালোকে চাওক মানে কিমান ডাঙৰ ডাঙৰ। এইফালে যাম, এইফালে গৈ সেইফালে যাব লাগিব। আৰু আজি আমি দুইজনে আহিছোঁ, দেউতা আৰু মই। ভাবিছোঁ আপোনালোকক দেখাই দিওঁ। আৰু ইয়াতে মেহগুনি বাগান। আৰু আজি ভিডিঅ'টো যিমানেই ফিল্টাৰ নলগাওঁ কিয়, আজি ক'লা মানুহ, মই এনে ক'লাই হৈ থাকিম। চ' মই জানো এই ব্লগটোত মানে বহুত কপিছে, তাৰ কাৰণে কোনেও যে বেয়া নাপায়, কাৰণ এইটো ব্লগটো জাষ্ট আপোনালোকক দেখাবৰ কাৰণেহে বনাইছোঁ, কোনেও যে বেয়া নাপায়।
মই জাষ্ট আপোনালোকক ফটককৈ ভিডিঅ'টো দি আছোঁ যে আপোনালোকে চাব পাৰে তেনেকুৱাকৈ দি আছোঁ চাওক বন্ধুসকল নাম লিখি থৈ গৈছে এনেকৈ কৰিব নেপায় ন আহি গ'লোঁ ইয়াতেই থিয় হৈ এদিনাখন কম যে Hey guys, welcome back to my channel vlogs মানে এনেকুৱা যে মানে ইনটু দিব চান্স পাম আপোনালোকক ভাল পোৱা আৰু মন কৰে আৰু আপোনালোকে চাব কিমান ধুনীয়া ঠাই সো আপোনালোকে তেনেকুৱা হেল্প কৰিলে তো দিব পাৰিম তেনেকুৱা ঠাইত মানে ইনটুটো তো আপোনালোকে হেল্প কৰিব আৰু এইটো কি নই তাৰ পৰা এটা ফটো লৈ লওঁ আপোনালোকে চাব পাৰিব যদিহে মোৰ ফটোকেইটা আপোনালোকে চাব বিচাৰে তেনেহ'লে ইনষ্টাগ্ৰাম আইডিটো ফ'ল' কৰি লওক SB3232 SABIKUR ডিছক্ৰিপশ্যন লিংক আছে গৈ ফ'ল' কৰক MATIPUNG PARK আৰু ইয়াতে আহি বহুত ভাল লাগিল আৰু ইয়াতে আহি বহুত এনজয় কৰিলোঁ টেডিক লগ পালোঁ আৰু বহুত ধুনীয়া ধুনীয়া ঠাই চাব